ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত বৈকুণ্ঠী সত্ৰাধিকাৰ সিংহপুৰুষ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ সোঁৱৰণিত স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান আয়োজন। উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৈষ্ণৱপীঠ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত অহা ইংৰাজী 28 আৰু 29 ডিচেম্বৰ তাৰিখে বৈকুণ্ঠী সত্ৰাধিকাৰ সিংহপুৰুষ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ সোঁৱৰণিত স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছে। ইয়াৰ বাবে এতিয়া পূৰ্ণ গতিত প্ৰস্তুতি চলাইছে সত্ৰৰ উন্নয়ন সমিতি আৰু উৎসৱ উপসমিতিয়ে। লখিমপুৰ জিলাৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় অসমীয়া বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীগৰাকীক 2010 চনৰ পৰা প্ৰদান কৰি আহিছে স্মাৰক বঁটা। উৎসৱ উপসমিতিৰ সম্পাদক অভিজিত গোস্বামীয়ে জনোৱা মতে এইবাৰ এই সন্মান প্ৰদান কৰিব সোণাপুৰ পুখুৰীয়া হাইস্কুলৰ মেধাৱী ছাত্ৰ ৰাজীৱ পাউলে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বঁটা প্ৰদান অনুষ্ঠানটোৰ দ্বিতীয় দিনা দুপৰীয়া হ'ব লগা মুকলি সভাত এই বঁটা প্ৰদান কৰা হ'ব। উৎসৱ উপসমিতিয়ে সংবাদ মাধ্যমৰ জৰিয়তে দুয়োটা দিনৰ কাৰ্যসূচীত ধৰ্মপ্ৰাণ আৰু শিক্ষা অনুৰাগী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। নমস্কাৰ। শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত প্ৰয়াত শতাধিকাৰ অচ্যুত আতাৰ সোঁৱৰণত লখিমপুৰ জিলা ভিত্তিত অসমীয়াত হাইস্কুল শেষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰজনক সম্বৰ্ধনা জনাই অহা হৈছে। এই বৰ্ষতো অহা ইংৰাজী 28 আৰু 29 ডিচেম্বৰত 11 আৰু 12 তাৰিখে আমি এই অনুষ্ঠানভাগী আয়োজন কৰাৰ মনস্থ কৰিছোঁ। আৰু এই ভাগ্যৱান ছাত্ৰজন হৈছে পুখুৰীয়া হাইস্কুলৰ শ্ৰীমান ৰাজীৱ পাউল। তেওঁ সোণাপুৰ পুখুৰীয়া হাইস্কুলৰ ছাত্ৰ আছিল আৰু তেওঁ সম্বৰ্ধনা জনোৱা হ'ব। এই সম্বৰ্ধনাত থাকিব আমাৰ বাসুদেৱ থান নৰুৱা সত্ৰৰে 1 তোলা সোণ আৰু নগদ ধনৰ সৈতে কিতাপৰ টোপোলাৰে আমি প্ৰতি বছৰে আগবঢ়াই অহা হৈছে আৰু এই বৰ্ষতো আমি তেনেধৰণেই তেওঁক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত কৰা হৈছে। আৰু আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানত আমি আমন্ত্ৰিত অতিথি হিচাপে আমন্ত্ৰণ কৰিছিলোঁ ঢকুৱাখানা মহকুমাধিপতি লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় আৰু সচিব মহোদয় আৰু লগতে আমাৰ ঘিলামৰা স্বাস্থ্য কেন্দ্ৰৰ আমাৰ স্বাস্থ্য বিষয়া বাইদেউ আৰু ইয়াৰ উপৰিও আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰিছোঁ আমাৰ বিশিষ্ট সাংবাদিক কুমুদ শইকীয়াদেৱ। তেখেতেও আমাক কথা দিছে আহিম বুলি। আৰু ইয়াৰ উপৰিও আমি আমন্ত্ৰিত অতিথি হিচাপে আমাৰ এই ঢকুৱাখানাৰ বিদ্যালয়সমূহ প্ৰধানসকলক আমি আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত কৰিছোঁ। আশা ৰাখিছোঁ আপোনাসকলৰ সহায় সহযোগিতাই আমি এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰিব পাৰিম বুলি। আপোনাসকলে যেন আমাক সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শ দিব বুলি আশা ৰাখি আমি ধন্যবাদ সহকাৰে